হেল্ল' বন্ধুসকল, আপোনালোকে জানেনে আগৰতলাত এটা ধুনীয়া ৰাজপ্ৰাসাদ আছে যাক কবি ৰবীন্দ্ৰনাথ ঠাকুৰে নাম দিছিল। আজি আপোনালোকক দেখুৱাম ভিতৰত কি আছে। প্ৰাসাদটো চাবলৈ বহুত ধুনীয়া। গেটৰ ভিতৰলৈ সোমাওঁতে বগাকৈ জিলিকি থকা প্ৰাসাদটো সেউজীয়া গছ-গছনিৰ মাজেৰে অলপ খোজ কাঢ়িব লাগিব। এই ঠাইটো পৰ্যটকৰ বাবে এটা খুব আকৰ্ষণীয় স্থান। এইটো অফিচ ৰুম। নমস্কাৰ সকলোকে, আমি আহিছোঁ ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত অৱস্থিত সুন্দৰ ঐতিহাসিক স্থল উজ্জয়ন্ত পেলেচ। এই প্ৰাসাদটো কেৱল এটা পৰ্যটন স্থান নহয়, বৰং ত্ৰিপুৰাৰ ইতিহাস, সংস্কৃতি আৰু ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক। ৱাও, গ্ৰীণ এৰিয়া। ইয়াতে ফুলবিলাক ৰুইছে আৰু ডাঙৰ হ'লে বহুত ধুনীয়া লাগিব দেখিবলৈ। এতিয়া ধুনীয়া লাগিছে, পুৰা গ্ৰীণকৈ ৰাখিছে। এইটো ৱাছৰুম আছিলে হা, এইটো ৱাছৰুম। এইফালে যাবলৈ দিয়া নাই, তো মই যাওঁগৈ দেই। এই প্ৰাসাদটো আগতে ত্ৰিপুৰাৰ ৰজাসকলৰ বাসস্থান আছিল। এইটো 1899 চনৰ পৰা 1901 চনৰ ভিতৰত ত্ৰিপুৰাৰ ৰজা ৰাধা কিশোৰ মানিক্যই নিৰ্মাণ কৰোৱাইছিল। এই প্ৰাসাদটোৰ নাম কোনে দিছিল জানিবলৈ মন নাযায়নে? বিখ্যাত কবি ৰবীন্দ্ৰনাথ ঠাকুৰে উজ্জয়ন্তা বুলি। আগতে এইটো ৰজাসকলৰ ৰাজপ্ৰসাদ আছিল, কিন্তু পাছত ইয়াক সংগ্ৰহালয় হিচাপে পৰিৱৰ্তন কৰা হয়। এতিয়া ইয়াত ত্ৰিপুৰা ষ্টেট মিউজিয়াম আছে। এই সংগ্ৰহালয়ত ত্ৰিপুৰা এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়াৰ হিষ্ট্ৰী, জনজাতীয় সংস্কৃতি, পুৰণি সামগ্ৰী, ড্ৰেছ আৰু বহুতো ঐতিহাসিক বস্তু সংৰক্ষণ কৰি ৰখা হৈছে। ৰাজাৰ ড্ৰেছৰ এইটো। এইবোৰে চালে আমি এই অঞ্চলৰ সংস্কৃতি আৰু ঐতিহাসিক বিষয়ে বহু কথা জানিব পাৰিম। যদি আপুনি আগৰতলালৈ আহে তেন্তে ইয়ালৈ কিন্তু নিশ্চয় আহিব। ইয়াৰ নেচাৰ আৰু হিষ্ট্ৰী দুয়োটাৰে অনুভৱ কৰিব পাৰিব। শৰাইঘাট যুদ্ধ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিয়ক। এখন দেখি ভাল লাগে গামোচাখন। মই আহিছিলোঁ মোৰ পাপা, পেহা, নিচা আৰু দাদাৰ লগত। মই যেতিয়া ত্ৰিপুৰা ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ, ফাইনেল এক্সামৰ পাছত মোক নিবলৈ আহোঁতেই ইয়ালৈ আহিছিলোঁ। ভিডিঅ'টো এডিট কৰা এলাহতে আপলোড কৰা হোৱা নাছিল। আজিলৈ ইমানেই, বাই।